পোনপ্ৰথমে অসমবাসী আৰু শিৱসাগৰবাসী ৰাইজলৈ মহাপৰ্ব ছট পূজালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তথা সদৌ অসম বস্তি পৰিষদ অনন্তকালৰ পৰাই আমি এতিয়া বৰ্তমান জুবিন গাৰ্গলৈ প্ৰটেষ্ট কৰি আহি আছোঁ আৰু অনাগত দিনতো কৰি যাম। যিহেতু আমি এটা কাৰ্যনিৰ্বাহ সভা এখন পাতিছিলোঁ, তাতে আমি সিদ্ধান্ত লৈছিলোঁ যে এইবাৰ ছট পূজাত আমি প্ৰত্যেকটো ঘাটতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। লগতে জুবিন গাৰ্গৰ মৃত্যু আত্মা চিৰশান্তিত শান্তি পোৱক, আমাৰ মনত এনেও জীয়াই থাকিবই। যিহেতু তাৰ বাবে আমি সদৌ অসম বস্তি পৰিষদৰ ফালৰ পৰা শিৱসাগৰ জিলা সমিতিৰ হৈ আজি দিচাংমুখ টিয়ৰ বস্তিত আমি এটা কাৰ্যসূচী লৈছিলোঁ। যিহেতু সেই কাৰ্যসূচীত 10গৰাকী মহিলা ছট পূজা পাতিবলৈ পূজা সামগ্ৰী বিতৰণ কৰিলোঁ। তেওঁলোকে আমাৰ সূৰ্য দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাব জুবিন গাৰ্গৰ ন্যায় লৈ অতি শীঘ্ৰে ন্যায় পোৱক। লগতে জুবিন গাৰ্গ য'তেই আছে চিৰশান্তি জীয়াই থাকিবলৈ কামনা কৰিব, প্ৰাৰ্থনা জনাব। আৰু সদৌ অসম বস্তি পৰিষদ শিৱসাগৰ জিলা সমিতি যেতিয়ালৈকে জুবিন দাৰ ন্যায় নাপায় তেতিয়ালৈকে এইটো সদৌ অসম বস্তি পৰিষদ সম্পূৰ্ণ প্ৰটেষ্ট কৰি যাব। আৰু যিধৰণে জুবিন দাক কৈ গৈছিলে কি মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, সেইবাবে আজি ভোজপুৰী সম্প্ৰদায়ো শিৱসাগৰ বা অসমৰ বসবাস কৰি আছোঁ। যদি আমি ভাবোঁ যে আমাৰ মাজত জুবিন দা হেৰাই গৈছে, যিহেতু আমি নামানো বস্তুটো, আজিলৈকে মানিও বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই বুলি। আজিও ভাবিছোঁ মনতে, আজি আমি কাৰ্যসূচী কৰাৰ সময়তো আমি মনত ভাবিছোঁ যে জুবিন দা আমাৰ মাজত আছে বুলি। ভগৱানে এটা ৰাস্তা বনাই থৈ গৈছে, যিহেতু চবকে এদিন সেই জেগাখনত যাব লাগিব। তাৰ বাবে এতিয়া যিয়ে হওক জুবিন দাৰ য'তেই আছে প্ৰাৰ্থনা জনাওঁ যে তেওঁ চিৰশান্তি শান্তি পাওক। ইয়াকে